Hello everyone, welcome back to our YouTube channel. আজি বতৰটো বৰ কিবা কৰি আছে। ৰাতিপুৱা খুব বৰষুণ দিছিল। এতিয়া বৰষুণটো এৰিছে। ভাবিলো কাপোৰকিটা মেলি দিও। কাপোৰকিটা মেলি এয়া দেখিছো অকণ ৰ'দ ওলাইছে। এবাৰ ওলাইছে, এবাৰ সোমাইছে, এনেকুৱা কৰি আছে। বৰষুণ দিয়াৰ পৰা ফুলখিনি অকমান ধুনীয়াকৈ ফুলিবলৈ লৈছে। মনটো বহুত ভাল লাগিছে কাৰণ বতৰটো ৰ'দটো দি থাকিলে বেছিকৈ ৰ'দটো দি থাকিলে ফুলখিনি শুকাই যায় আৰু সদায় পানী দিবও নোৱাৰো, অকমানিক লৈ প্ৰব্লেম হয়। ফুলখিনিত পানী নিদিলেও বেয়া লাগে আৰু মানে বৰষুণ দি থাকিলে ভাল লাগে আৰু বৰষুণ দি থাকিলে পানীখিনি পাই থাকে, ফুলখিনিও ধুনীয়াকৈ ফুলি থাকে, বহুত ভাল লাগে। এয়া ধুনুমণি শুই আছে, ধুনীয়াকৈ শুলে। এওঁ অফিচলৈ ওলাই গ'ল। এতিয়া মই ধুনীয়াকৈ চাহ একাপ বনাই খাই লওঁ। মোৰ মানে প্ৰিয় বস্তু হৈছে চাহ। চাহৰ জুতিকণ মই নল'লে একদম থাকিবই নোৱাৰোঁ। এতিয়া মই চাহ একাপ বনাই খাই লওঁ, তাৰপিছত বাকী কামখিনি কৰি ল'ম। ধুনুমন শুই থাকোঁতে কামখিনি কৰি নল'লে আকৌ মই কৰিব নোৱাৰিম নহয়। মোৰ মানে ব্ৰেকফাষ্টটো সদায় চাহেৰেই হয়। চাহ, বিস্কুট এইকেইটা বস্তুৱে মই ব্ৰেকফাষ্ট কৰোঁ আৰু বেলেগ একো নলওঁ লগত। মই চাহ আৰু বিস্কুটে ব্ৰেকফাষ্ট কৰি মানে ভাত খাই দিওঁ আৰু ভাতটো কেইটা বাজে ঠিক নাই, কেতিয়াবা 3টা, কেতিয়াবা 2টা, কোনো ঠিক নাই, 4টাও বাজে। চাহকাপ খাই উঠি পাপাৰ ৰুমটো চাফা কৰিবলৈ লওঁতেই ধুনুমন উঠিলে। লৰালৰিকৈ তাক বিচনাৰ পৰা নমাই লৰালৰিকৈ পাপাৰ ৰুমটো চাফা কৰি ল'লোঁ। তাৰপিছত আকৌ তাৰ লগত খেলিলোঁ। মামু খালা নে? খালা? এই যে বেড কভাৰখন দেখিছে, এইখন মই ফ্লিপকাৰ্টত দিছিলোঁ অৰ্ডাৰ। বহুত ধুনীয়া কাপোৰটো আৰু দেখিবলৈও ধুনীয়া, ইমান ভাল লাগিছে। কেনেকুৱা লাগিছে জনাবচোন কমেণ্টত। গোসাঁইটো শোৱাৰ পৰা উঠি পূৰা খেলাত লাগিছে, খুব ব্যস্ত। ইমান মাতি আছোঁ, ওচৰলৈ নাহে। আৰু লগে লগে আকৌ মাজে মাজে টিভিটো আকৌ দেই, টিভিত যে এডভাৰটাইজবিলাক ওলায়, এডভাৰটাইজবোৰ খুব চাই আৰু ইমান ৰস পায়। দেহা ক'ত গ'লা? অ' দেহা ক'ত গ'লা? ইয়াত কি কৰিছা তুমি? কি কৰিছা ইয়াত? আহা আহা, ককা আহিব ন এতিয়া। কি যে কৰিম আৰু দেই। এয়া ধুনুমন শুলে। এতিয়া মই ভাত খাই লওঁগৈ। এতিয়া বাজিছে 2:30। এতিয়া মই ভাত খামগৈ। এওঁ শুই থাকক, মই যাওঁ এতিয়া। এয়া ক'বলৈ আহিছা? হা, কিমান দেৰি হৈ গৈছিলে খোৱা? হা, খুৱাই থৈ যোৱা কিমান দেৰি হৈছিলে?
এইখন এখন ফ্লিপকাৰ্টৰ পৰা লোৱা বেড কভাৰ কেনেকুৱা লাগিছে জনাবচোন ইখনৰ সৈতে এইখনো একেলগে আহিছিলে আচলতে 3খন দিছিলোঁ অৰ্ডাৰ 3খন একেলগে আহিছিলে আৰু এখন মই দেখুৱাম বাৰু আপোনালোকক এই দুখন এতিয়া পাৰিছোঁ বাগু Tunuman kuntu itu দেখিছা নে কাৰবাৰ এয়া এতিয়া খেলিব এখোপা লৈ এতিয়া খেলিব ধুনুমান কুন্তু কি পালে চাও কি পালে হেডাল কি তজ ক'ত আছে ৰেহা তজ কোনটো তজ ক'ত বাজে তজ ক'ত ওলাই গোসাঁইটো ধুনুমন ইয়াত তুমি কি কৰিছা এইটো ৰুমত থাকিব নাপায় নহয় মাইনাজনী কি কৰিছা দেউতাক অফিচৰ পৰা আহি ঘৰ পোৱাৰ পিছত অফিচৰ এজনৰ লগত ৰাস্তাত কথা পাতি থাকোঁতে এয়া দেখিছে হনুমানৰ তৰণি নাই এবাৰ চুচৰিবলৈ লাগিছে এয়া আকৌ দেউতাকক মৰমতে চুমা খাই দিছে কি যে খেলো তাৰ সন্ধিয়া লাগিলে তাৰপিছত সদায় কৰা কামখিনি কৰি এওঁ ওলাই গৈ আকৌ এয়া মোলৈ ফুচকা লৈ আহিছে ফুচকাকেইটা যে ইমান টেষ্টি আছিল খাই ইমান ভাল লাগিলে এয়া আকৌ ধুনুমনে দিতাকৰ লগত নাচিছে ইমান ভাল পায় নহয় ৰঘুপতি গানটো য'তেই নুশুনক তাৰ গাটো আগতেই আহিব মই যদি কেনেবাকৈ কেতিয়াবা গায়ো দিওঁ সি আগতেই নাচে ইমান ভাল পায় আৰু দিনটো কেতিয়াবা অকল সেইটো গানেই শুনি নাচি থাকে ইমান ভাল পায় আৰু এটা নতুন ব্লগৰ সৈতে আপোনালোকক লগ পাই আছোঁ আজিলৈ ইমানতে সামৰণি মাৰিছোঁ আৰু আমাৰ চেনেলটো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই